নমস্কাৰ বন্ধুসকল, মই কে গগৈ। পোনপ্ৰথমে আপোনালোক কে গগৈ অফিচিয়েল ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালেই। লকডাউনে যিহেতু সমগ্ৰ দেশকে জুৰুলা কৰিলে, তথাপিতো দেশৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। লকডাউনৰ সময়ছোৱাত মই গুৱাহাটীৰ পৰা আহি ঘৰতে আবদ্ধ হৈ আছিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত মোৰ ঘৰ ইয়াতে। আৰু মই আজি আপোনালোকক লৈ যাম কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ অৰুণাচলৰ ভিতৰলৈ। মই ইয়াৰ পৰা খুব বেছি 5 কিলোমিটাৰ যাম আৰু তাত এনেকুৱা এটা সুন্দৰ আপোনালোকক পৰিৱেশ দেখুৱাম। এটা আটক ধুনীয়া এটা পৰিৱেশৰ নিৰ্মাণ হৈ আছে। কিনো নিৰ্মাণ হৈ আছে বলকচোন আমি দেখুৱাকৈ যাওঁ। সকলোৱে যিহেতু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰে, ময়ো ভাবিলোঁ আজি যিহেতু মই ফ্ৰী আছোঁ, আজি প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰিবলৈ যাওঁ। গতিকে এই প্ৰকৃতিৰ পৰিৱেশ আপোনালোকৰ মাজলৈ যাতে মই আগবঢ়াই দিব পাৰোঁ, তাৰ চেষ্টা কৰি মই ভিডিঅ'টো বনাইছোঁ। গতিকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। বলকচোন যাওঁ, তাতনো কি আছে। তো বন্ধুসকল, মই বৰ্তমান উপস্থিত হ'লোহি ৰাজগড় নামৰ এডোখৰ ঠাইত। আৰু এইডোখৰ ঠাই হৈছে অসমৰ শেষ সীমা। আমাৰ ইয়াৰ পাছতে এই অৰুণাচল গাতে লাগি আছে। আৰু এই যে আলিটো দেখিলে, এই আলিটো হৈছে অসম অৰুণাচলৰ সীমা। আৰু ইয়াৰ কাষতে এই আপোনালোকে যে এই একে ৰঙৰ যে ঘৰবিলাক দেখিছে, ইয়াতে ইয়াৰ পৰা কিছুদূৰ নিলগত এটা ডাঙৰ প্ৰজেক্ট, ভাৰত গভৰ্ণমেণ্টৰ এটা ডাঙৰ প্ৰজেক্টৰ কাম চলি আছে। সেইটো প্ৰজেক্টটো হৈছে এখন হিলিফিল্ড ইয়াতে বনি আছে। অৰুণাচলৰ একেবাৰে অসমৰ কাষতে অৰুণাচলৰ ভিতৰত এই হিলিফিল্ডখন আচলতে নিৰ্মাণ কৰা হৈছে যে ভাৰত গভৰ্ণমেণ্টে আমাৰ যে অৰুণাচলৰ গাতে লাগি থকা চীনে যাতে ভাৰতক আক্ৰমণ কৰিব নোৱাৰে, তাৰ যে আমি প্ৰত্যাহ্বান জনাব পাৰোঁ, তাৰ বাবে এই হিলিফিল্ডখন নিৰ্মাণ কৰি থকা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত। আৰু ইয়াতে মই শুনিছোঁহে অৱশ্যে আৰ্মি CRPFক ট্ৰেইনিং দিয়া হ'ব বোলে, ট্ৰেইনিং চেণ্টাৰো হ'ব। সেইখনৰ কাম ইতিমধ্যে আৰম্ভ হোৱা নাই। এই কলনী যে ঘৰবিলাক আপোনালোকে দেখিছে, সেই হেলিফিল্ডখন নিৰ্মাণ কৰিবৰ কাৰণে যিটো মাটিৰ প্ৰয়োজন হৈছে, যিটো এডোখৰ বহল যি মাটিৰ প্ৰয়োজন হৈছে, সেই মাটিখিনিত আচলতে কিছুমান পাহাৰীয়া জনজাতীয় লোকে চাকমা, দফলা, মিচি এনেধৰণৰ কিছুমান লোকে বসবাস কৰি আছে। আৰু সেই লোকখিনিকতো খেদি আঁতৰাই পঠাব নোৱাৰে। গতিকে ভাৰত গভৰ্ণমেণ্টে তেওঁলোকৰ বাবে বিনামূলীয়াকৈ এই ঘৰবিলাক বনাইছে। আৰু তাতে বিনামূলীয়াকৈ পানী যোগান, বিনামূলীয়া ইলেক্ট্ৰিচিটি যোগান ধৰা হ'ব। আৰু তেওঁলোকক ইয়ালৈ কনভাৰ্ট কৰা হ'ব। আৰু সেই যিডোখৰ ঠাইত হেলিফিল্ডখন বনিব, সেই ফিল্ডখনত আচলতে বহুত ডাঙৰ 10 পুৰা মাটিৰ এখন চাহ বাগান আছিলে, কিছুমান তামোল গছ আছিলে, তামোল বাগান আৰু নাৰিকল বাগান, এনেধৰণৰ কিছুমান গছ গছনি আছিলে। সেইবিলাক উঠাবলগীয়া হৈছে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে এজোপা চাহ গছৰ বিনিময়ত প্ৰায় 35,000কৈ টকা মালিকে পাইছে। আপোনালোকে ভাবি চাওক যে 10 বিঘাৰ মাটিৰ এখন বাগানৰ মালিকে প্ৰতিজোপা চাহ গছৰ বিনিময়ত যদি 35,000কৈ টকা পায়, তেওঁ কিমান টকা পালে। আৰু এজোপা তামোল গছৰ বিনিময়ত তেনেধৰণে 15,000কৈ দিয়া হৈছে, এজোপা নাৰিকল গছৰ বিনিময়ত 35,000 টকা। গতিকে মানে চবফালে পইচাই আৰু যিসকলৰতো মাটি গৈছে তেওঁলোকেতো পইচা পাইছেই, আনলিমিটেড পইচা। গতিকে বিৰাটেই ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াৰ আশে পাশে বহুতো পিকনিক খাব পৰা, বনভোজ খাব পৰা বহুত সুন্দৰ ঠাই আছে। মই আপোনালোকক খন্তেক সময়ৰ পাছত লৈ যাম। মোৰ লগত আছে মোৰ ভাইটি পলাদে আপোনালোকক এইবিলাক দেখাই আছে। আৰু এইবিলাক যেতিয়া সম্পূৰ্ণ হৈ উঠিব, সম্পূৰ্ণ হৈ উঠাৰ পাছত আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ হ'ব চাওকচোন। বাট পথবিলাক যেতিয়া পকা হৈ যাব, ইয়াত যেতিয়া বিজুলী সংযোগ হৈ যাব, মানুহখিনি যেতিয়া আহিব, বাপৰে। মই মটৰচাইকেলে গৈ আপোনালোকক দেখাইছোঁ, কিয়নো এটা বিস্তৃত বহল এলেকা। এই এলেকাটোত খোজকাঢ়ি যোৱা ইমান সম্ভৱ নহয়। গতিকে মই আপোনালোকক মটৰচাইকেলৰ ওপৰৰ পৰা এইখিনি দেখাইছোঁ। যেতিয়া সম্পূৰ্ণ হৈ উঠিব, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায়, লাইক কৰি কমেণ্টত জনাব। যেতিয়া সম্পূৰ্ণ হৈ উঠে, তেতিয়া মই পুনৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ নিচেই কাষতে যি পাহাৰ লাগি আছে, আমি খন্তেক সময়ৰ পাছত মই আপোনালোকক পাহাৰৰ ভিতৰলৈ লৈ যাম। আৰু ইয়ালৈ আহিবলৈ এটা ডাঙৰ কথা যে আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 13 কিলোমিটাৰমান সোমাই আহিলে এই জেগাডোখৰ পাব। আৰু ইয়াত আপোনালোকে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰিব। মানে ভিতৰলৈ যাব নোৱাৰে। যিসকল অৰুণাচলৰ যিটো ভিতৰ এলেকা, টাউনৰ যিটো এলেকা, নাহৰলগুন, ইটানগৰ, এইবিলাকলৈ যাবতো অনুজ্ঞাপত্ৰ লাগিব। কিন্তু ইয়াত আপোনালোকে এইবিলাক চাবৰ বাবে, উপভোগ কৰিবৰ বাবে বা বনভোজ খাবৰ বাবে কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। গতিকে এতিয়া যাওঁ বলকচোন। হঠাতে এটা বস্তু দেখিলোঁ, মই খুবেই ভাল পাওঁ। আগতে মই খুব
দেখিলোঁ এইবিলাক ওপৰত এটা চাংঘৰ দেখিলোঁ। এই কাষতে খেতি আছে, এজন মোৰ দেউতাৰ বয়সৰ এজন দেউতা আছে, তেখেতে খেতি ৰখিবৰ কাৰণে চাংঘৰটো ব্যৱহাৰ কৰে। চাংঘৰটো থাকে আৰু এই চাংঘৰ এটা বিশেষ বৈশিষ্ট্য আছে যে আমাৰ পাহাৰীয়া অঞ্চলৰ লোকে চাংঘৰত বসবাস কৰে, কিয়নো চাংঘৰত থাকিলে বনৰীয়া হিংস্ৰ জন্তু বা বনৰীয়া কিছুমান জীৱ জন্তুৰ পৰা বাচি থাকিব পাৰি, হাত সাৰিব পাৰি। সেয়েহে বহুতে পাহাৰত বসবাস কৰা লোকসকলে চাংঘৰ ব্যৱহাৰ কৰে। সেইটো ময়ো বহুত ভাল পাওঁ, চাংঘৰত উঠি মই এবাৰ উঠি চাওঁ। আৰু তেখেতে এই খেতি ধান খেতি ৰখিবৰ কাৰণে চাংঘৰটো ব্যৱহাৰ কৰিছে। গন্তব্যস্থান পোৱাৰ আগতে বোলো চাংঘৰত এবাৰ উঠি চাওঁ, বহুত দিন হ'ল চাংঘৰত উঠা নাই, খুবেই মজা লাগে। গৰমৰ দিনৰ কাৰণে খুব উপযোগী, গৰমৰ দিনত খুব ভাল লাগে চাংঘৰত থাকি। বতাহ চাৰিওফালে মুকলি পৰিৱেশ, সন্মুখতে অসুবিধা দেখিছে আপোনালোকে পাহাৰৰ পৰা ঠাণ্ডা বতাহ আহি থাকে। আমি তেখেতৰ পৰা কিছু কথা জানিম। দেউতা আপুনি চাংঘৰতে থাকে, ৰাতিও থাকেনে? আচ্ছা, আপুনি কি ধান ৰখি আছে ইয়াতে? ইয়াতে কিবা পাহাৰখনটো নিচেই ওচৰতে, আপুনি অকলে থাকিবলৈ ভয় নালাগে নে ইয়াতে? এইকেইদিন অকলে আছো। হয় নেকি? আৰু কিবা হয় ৰাতি মিথুন আহে, এনেই বাঘ ভালুক কিবা কিবি হাতী এইবিলাক ওলাই নেকি? নাহে ন? বাকীতো একো অসুবিধা নাপায় আপুনি? ইয়াত ৰন্ধা বঢ়া ইয়াতে হয়, ঘৰৰ পৰা লৈ আহে ন? ভাল লাগিলে জানি পেলাই। বহুত দিনৰ মূৰত মই চাংঘৰত আজি উঠিলোঁ, বহুত ভাল লাগিলে, আপোনালোককো দেখালোঁ। গতিকে আগলৈ গৈ থাকোঁচোন, চাওঁ আৰু কি কি আছে ইয়াত। তো বন্ধুসকল, অথনিৰ পৰা মই যিডোখৰ জেগালৈ আপোনালোকক লৈ আহি আছিলোঁ, সেই জেগাডোখৰ মই এতিয়া আহি পালোহি। চাওক, খুবেই এটা সুন্দৰ পৰিৱেশ, কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। এইডোখৰ হৈছে আমি সৰুতে বনভোজ খাবলৈ আহোঁ, ইয়াতে খুবেই বেছিকৈ আহোঁ, চেঁচাপুং নামেৰে জনাজাত। আৰু ইয়াৰ এই নদীখনৰ পানীবিলাক বিৰাট চেঁচা। মই যিহেতু বহুতেই চেঁচা পানী, সেয়েহে মই কাপোৰে কানি ইয়াত নামি দিলোঁ। আৰু ইফালে যে দেখিছে, ইয়াৰ এটা বিশেষত্ব আছে। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান যদি ভিতৰলৈ সোমাই যোৱা হয়, দুহুতি মুখ নামেৰে এডোখৰ জেগা আছে। আৰু তাৰ পৰা অলপ আগত তিনিহুতি মুখ নামেৰে এডোখৰ জেগা আছে। দুহুতি মুখ অৰ্থাৎ দুটা হুতি তাত য'ত মিলন হৈছে, আৰু তিনিটা হুতি য'ত লগ লাগিছে, সেয়া তিনিহুতি মুখ। আৰু ইয়াৰ ভিতৰৰ ফালে আপোনালোকে যদি গৈ থাকে, খুবেই ভাল, খুবেই সুন্দৰ এটা পৰিৱেশ আছে, বহুতেই চাবলগীয়া জেগা আছে। এটা চেঁচা পানীৰ এটা উৎস আছে, আৰু তাৰ অলপ আগত এটা গৰম পানীৰ উৎস আছে। মানে খুবেই এটা ভাল জেগা, খুব ভাল পৰিৱেশ। আৰু ইয়ালৈ আহি আপোনালোকে খুবেই ভাল পাব, বনভোজ খোৱা এটা খুব উপযোগী জেগা। ইয়াৰ পানীখিনি বহুত চেঁচা, মই চুই চাইছোঁ, বহুতেই চেঁচা, ইমানেই চেঁচা পানী মানে আপুনি ভাবিব নোৱাৰে। আৰু ইয়াতে আপুনি পৰিয়ালক লৈ আহিব পাৰে, বা আপোনাৰ মা দেউতাক লৈ আহিব পাৰে, বা ডেকা যিসকল বন্ধু তেওঁলোকে নিজৰ প্ৰেয়সীক লৈ আহিব পাৰে, প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে, বা তেওঁলোকৰ প্ৰেয়সীৰ লগত সময় অতিবাহিত কৰিবৰ কাৰণে খুবেই এডোখৰ ভাল জেগা। গতিকে আপোনালোকে আহিবচোন। মই মোৰ ভাইটি প্ৰহ্লাদক পৰিৱেশবিলাক দেখাবলৈ চেষ্টা কৰিম। আৰু মই অকণমান আগুৱাই গৈ পেলাই আহিলোঁ যেতিয়া পাহাৰলৈ, অকণমান পাহাৰত বগাই চাম, পাহাৰলৈ যাম। আৰু মোৰ ভাইটিহঁতে কিবাকিবি বোলে লৈ আহিছে, তেওঁলোকে বাঁহৰ চুঙাত বোলে মাংস বনাই খাব, বাঁহৰ চুঙা বিচাৰি যাম। আমি গৈ থাকোঁচোন বাৰু, আপোনালোকক ভিডিঅ'টো দেখাই জেগাবিলাক দেখাই গৈ থাকিম। মানে খুবেই ভাল জেগা এইডোখৰ, আপোনালোকে বনভোজৰ বাবে খুব উপযোগী জেগা। বাৰু বলকচোন আগুৱাই যাওঁ, কিনো আছে। আৰু এই নদীখনত, যিখন নদী দেখিলে আপোনালোকে, এই নদীখনত বহুত মাছ আছে, মাছো ধৰিব পাৰি। আৰু এইবিলাক পৰিৱেশবিলাক চাওকচোন, বা ইমানেই ধুনীয়া এটা পৰিৱেশ। আৰু আপোনালোকে নিশ্চয় বাহুবলী চিনেমাখন চাইছে, দুজনে ইমান ওপৰত উঠি আছে, পাহাৰ বগাই আছে। ময়ো নিশ্চয় গৈ আছোঁ পাহাৰ বগাবলৈ, ময়ো বগাম অকণমান। তেওঁলোকে বাবৰি বহুত ওপৰত উঠি আছে। আৰু মই কি কৈ আছিলোঁ, বাহুবলী চিনেমাখন নিশ্চয় আপোনালোকে চাইছে। কৰণ জোহৰে বাহুবলী চিনেমাখনত যি মানে অদ্ভুত দৃশ্য দেখুৱাইছে, লোকেশ্যন যি স্নেহবিলাক দেখাইছে, সঁচাকৈ মনোমোহা। আৰু ইয়াৰ যদি ভিতৰলৈ আপোনালোকে গৈ থাকে, তেনেধৰণৰ ঠিক তেনে সদৃশ কিছুমান স্নেহ ইয়াত দেখিবলৈ পাব। বাৰু যাই নহওক, যিমান দূৰ পাওঁ গৈ থাকোঁচোন। আৰু মই পাহাৰ বগাবলৈ চেষ্টা কৰোঁ, আৰু ভাইটিকেইজনক তো বন্ধুসকল, আজি বহুদিনৰ মূৰত ময়ো বহু জেগা চালোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনে পালে মোক জনাব নিশ্চয়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব। আৰু আপোনালোকো আহিব আপোনালোকৰ পৰিয়ালক লৈ, খুবেই সুন্দৰ জেগা, আপোনালোকে ইয়াত বনভোজ খাব পাৰিব। আৰু 12 মাহে এই জেগাখন খোলা থাকে, ইয়াত বনভোজ খাব পাৰিব। তো
তো বিশেষ দেৰি নকৰোঁ, ভাগৰো যথেষ্ট লাগিছে, যথেষ্টখিনি সময়ো হ'ল। সকলোকে ধন্যবাদ জনাই মই আজিলৈ ইমানতে সামৰিছোঁ। অনাগত দিনত